আপোনালোকে গুলনাৰ ভাই অথনিৰ পৰা মানে মই চাই আছোঁ, লক্ষ্য কৰি আছোঁ, এই ছোৱালীকেইজনী পিছে পিছে গৈ আছে। কেমেৰাটো দেখি এটা পিছফালে গুলনাৰ ভাই কি হৈছে মানে এইটো খেলটো? কি খবৰ তোমালোকৰ? পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ এটা ভিডিঅ' আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কাজিৰঙা ব্লগ চেনেল। আপোনালোকে গম পাই যে আজি হৈছে মেডাম-মেফি আৰু মেডাম-মেফি পতাৰ কাৰণে আজি আহিছিলোঁ আমি আমলখি দেওশাল আৰু বৰ্তমান এতিয়া আমলখি দেওশালত বহি আছোঁ আৰু চৌপাশটো অলপ দেখাই দিব। আহি লগ পাই গ'লোঁ মাহমৰা সমষ্টিৰ বিধায়ক শ্ৰীযুত যোগেন মোহন দেৱক আৰু তেখেতে ইতিমধ্যে মানে ফিতা কাটিব এতিয়া আৰু আপোনালোকক দেখুৱাইছোঁ বাকীখিনি। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, বহুত বেছি ভাল পাব, এনজয় কৰক। Saman juga mohongko ide hit cancer kun so kana brother long siani man moimu sao kau Uli dia pai wetu am hari hai bhakti hai uli jo kuala mat pai ban fit man achine na pani lo kaba pani lo se dia pani se dia hoi bhala golo সমগ্ৰ অসম জুৰি এই মেডাম-মেফি উৎসৱটি বিভিন্ন জাতি জনগোষ্ঠীৰ এক সমন্বয়ৰ থলীৰ যোগেদি ইয়াক উদযাপিত কৰা হৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুৱাই গৈ ইতিমধ্যে তেখেতে আমাৰ যি টিপামত তেখেতে উদ্বোধন কৰিছে আৰু তাৰ পৰাই তেখেতে চৰকাৰী কামত বেলেগ কামত ব্যস্ত আছে। গতিকে আমি আজি সমগ্ৰ অসমত তেখেতলৈ আন্তৰিক আমি শুভেচ্ছা জনাইছোঁ। এইকাৰণে যোৱাবাৰ আমাৰ তেখেতে মেডাম-মেফি য'ত হাবুঙত অনুষ্ঠিত হৈছিলে 50টা চাৰ্টাৰিং তেওঁ ঘোষণা কৰিছিলে আৰু চৰাইদেউ জিলাত আমি 5টা পাইছিলোঁ। মাহমৰা সমষ্টিত 2টা, এই ঐতিহাসিক আমলখি দেওশালত 1টি আৰু জজলি 5টি, আমি 2টিয়ে লগত আছে। এইফালে মোৰ বন্ধু বুলি ক'ব লাগিব, এইফালে আমাৰ বন্ধু আছে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। কাজিনেমু ব্লগ তেওঁ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আছে। বৰ্তমান তেওঁ এতিয়া নতুন প্ৰজন্ম এতিয়া আৰম্ভণি কৰিছে ইউটিউব যুগত। ঠিক আছে, তাকে ক'লোঁ। তাকে আৰু আমাৰ সেইফালে আছে মানে আমাৰ এইফালে জুম কৰি দিছোঁ আমাৰ ছাৰ ইয়াত চাওক মানে গুলনেম ভাই ইয়াত মানে পূৰা বিজি হৈ আছে, মানে একদম পূৰা কথা বতৰাত বিজি। আৰু মই পৰিৱেশটো অলপ দেখাই দিছোঁ। এইফালে চাওক আপোনালোকে ধুনীয়াকৈ এটা সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। চাওক ইয়াত মই আহিছিলোঁ আগতে এবাৰ আপোনালোকক দেখুৱাইছিলোঁ, মোৰ আমলখি দেওশালৰ ওপৰত এটা ভিডিঅ' আছিল আৰু সেই ভিডিঅ'টো যদি চোৱা নাই তেতিয়াহ'লে গৈ আপোনালোকে চাব পাৰিব। পুনৰবাৰ আকৌ এটা দেখাই দিছোঁ। মই লগ পাই গ'লোঁ এইফালে মোৰ এজন মানে হাইস্কুলীয়া ফ্ৰেণ্ড। এইফালে চাই দিয়া কেমেৰা হ'লে এবাৰ হাই বুলি কোৱা এবাৰ। কি খবৰ তোমাৰ? ভাল ন? আৰু হাই বুলি লগ পাই গ'লোঁ, মই একদম হাইস্কুলীয়া ফ্ৰেণ্ড মানে এইবোৰ। কেনেকুৱা খবৰ কোৱা? মোৰ ভাল লাগিছে ন? তো মানে বাকী চব ঠিকে নহয়? ঠিকে আছোঁ আৰু বৰ্তমান দিয়া। এতিয়া যিহেতু খাইহে যাবা নেকি? পূৰা খাই যাবা নেকি? পূৰা খাই যাম কৈছে আজি। আৰু দেখাই থাকিম খোৱাবোৰ, চাই থাকক। আৰু এইফালে চব মানে ধুনীয়াকৈ একদম খানা বনাই আছে, দেখাই দিছে। এইফালে চব ধুনীয়াকৈ খানা বনাই আছে ইয়াত। এইফালে গুলনেম ভাই গৈ আছে ছোৱালী পিছে এয়া চাওক আপোনালোকে গুলনেম ভাই অথনিৰ পৰা মানে মই চাই আছোঁ, লক্ষ্য কৰি আছোঁ, এই ছোৱালীকেইজনী পিছে গৈ আছে। কেমেৰাটো দেখি এটা পিছফালে গুলনেম ভাই কি হৈছে মানে এইটো খেলটো? মানে এটা ধুনীয়া পৰিৱেশ দেখাম মানে কি আৰু মই আছোঁ এতিয়া দিচাং নদীৰ পাৰত। এখন চাওক দিচাং নদী আৰু মানে অলপ জুম কৰি দিছোঁ। চাওক মানুহবিলাক এনেকৈ গৈছে। সেই ছোৱালীকেইজন দেখিছে নাই বাৰু? চাওক তেওঁলোকে কি কৰিছে চাওক। এইফালে চাওক এই পৰিৱেশটো দেখাই দিছোঁ অলপ। চাওক ধুনীয়া পৰিৱেশ একদম পূৰা।
এতিয়া মানে খাব লৈছোঁ এইফালে চাওক এইফালে মানে ভাত বাঢ়ি দিছে আৰু এইফালে মানে ভুটীয়াকেইটা খাই আছে এইটো এটা ভুটীয়া এইফালে চোৱাত ব্যস্ত অকল খোৱাত ব্যস্ত বেয়াত খাওয়াত দিছে এইফালে এটা খাই আছে পূৰা মানে মাংস দিব ভাজি দিবলৈ মানে খাই আছে পূৰা এইফালে পূৰা দি আছে আৰু খাই লওঁ মানে খাবলৈ ওলালোঁ আৰু এতিয়া মানে গৈ আছোঁ ক'ত গৈ আছোঁ চাই থাকক ধুনীয়াকৈ দেখাই দিম ফটো তাৰ পৰা এতিয়া মানে ওলাই আহিলোঁ আৰু ভাবিলোঁ মানে ঘৰলৈ নাযাওঁ ঘৰৰ ওচৰতে মানে মেডাম মেফি পাতিছে তালৈ আহিলোঁ মানে এতিয়া আৰু ইয়াৰ পৰিৱেশটো চাইছোঁ অকণমান চাওক সেইফালে ধুনীয়াকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভাই ভণ্টি পাই থাকোঁ বাইলুং বৰদেওশালত প্ৰতি বছৰে আমি এই মেডাম মেফি উদযাপন কৰি আহিছোঁ আৰু সুদূৰ ভৱিষ্যতেও আমি এই উৎসৱটি পালন কৰি যাম যাতে আমাৰ প্ৰজন্মসকলে জ্ঞান গৰিমাৰে হস্ত বৃদ্ধি হৈ আমাৰ টাই জনগোষ্ঠী জাতিটোক এক সবল বাহুবলী জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি যাতে এই ফিসকলৰ অৰ্থাৎ দেৱতাসকলৰ পৰা অৰ্থাৎ আমাৰ উপৰি পুৰুষসকলৰ পৰা আশীৰ্বাদ লওঁ গতিকে আজি এই মুহূৰ্তত আপোনালোকক বহুখিনি কথাই ক'ব কৈ মই নাহিবা ঘপকৈ মৰম বাঢ়ি যায় ঘপকৈ মৰম বাঢ়ি গ'লে ঘপকৈ চুমা দিবলৈ মন যায় মিছিকৈ মই